Hey guys, welcome back to my YouTube channel Daily Life with Bhasu. Very good morning to everyone. বৰ্তমান আমি এটা প্লেছত যাব লাইছো ঘৰৰ ফ্যামিলি হৈতে মানে কি হয় ঘৰত বহুত দিন ঘুমাই আছো ঘৰৰ সকলোবোৰ ঘৰতে বহুত দিন ঘুমাই আছে তো সকলোবোৰ বৰ হৈছে তো হেহে আজি ইনে অকমান ঘূৰি আহিম ক'ত যাও কি প্লেছত যাও আপোনালোকে ইয়া পাছত গম পাব তো আপোনালোকে ভিডিওটো চাই থাকক আৰু লাষ্টলৈকে ভিডিওটো চাই থাকিব কিনকিনাই বৰষুণ পৰি থাকিলে গাড়ীত এনেদৰে কৰবাত গৈ বহুতে ভাল লাগে আৰু আমাৰো হেদিনাখন বহুতে ভাল লাগিছিল আৰু লগত যদি ঠাণ্ডা থাকে আৰু ধুনিয়া আমি আহি খলমাই পা হলো আৰু এতিয়া আৰু 5 মিনিটৰ পিছত আমি হাইৱে পাই যাম এতিয়া ধুনিয়াকে গৈ আছো আৰু তাৰ পিছত NS 37 পাম আৰু তাৰ পিছত ধুনিয়াকে জাগি ৰোড হয় ধুনিয়াকে আমি ঘৰলৈ আহিম আৰু বাটত যি পাও দেখাবলৈ চেষ্টা কৰিম এতিয়া গাড়ীত গৈ আছো আকৌ এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম ফাইনালি আমি NH 37 পালোহি আৰু যদি আমি লেফট সাইডেদি যাও তেনেহলে নগাঁও তেজপুৰ মানে উজনি সাইডে যাব পাৰি আৰু যদি ৰাইট সাইডে যাও তেনেহলে আমি পাম জাগি ৰোড গুৱাহাটী আৰু এতিয়া আমি ৰাইট সাইডেদি যাম জাগি ৰোড হৈ খৰলৈ গোপাল কৃষ্ণ চাহ বাগিচা লেফট সাইডেদি গোপাল কৃষ্ণ চাহ বাগিচা ভিডিও যদি আপোনালোকে চোৱা নাই তেনেহলে মই আগতে ভিডিও বনাই থৈ দিছো গোপাল কৃষ্ণ চাহ বাগিচাও তো আপোনালোকে প্ৰিভিয়াস ভিডিও মোৰ চাব পাৰে আৰু মই ডেসক্ৰিপচনত লিংক দি দিছো মোৰ গোপাল কৃষ্ণ টি গানেনৰ ভিডিওটো আপোনালোকে চাব এতিয়া আমি আহি গোপাল কৃষ্ণ তাৰ পিছত সীতা জখলা তাৰ পিছত দেউখাল মন্দিৰ পা হলো আৰু এতিয়া জাগিউত পামগৈ তো ঘৰৰ পৰা কিবা কিবি লৈ আনা হৈছিলে তো এতিয়া হাইৱে সাইডতে এনে কিবা কিবি খাম আৰু দেখাই আছো বাৰু কি খাও এণ্ড তাৰ পিছত আকৌ পুৰা জাগিউত হয় ডাইৰেক্ট এনেকৈ ৰাউণ্ড মাৰি ঘৰ পামগৈ মৰিগাঁও টাউন পামগৈ তো আপোনালোকে ভিডিওটো আজি চাই কেনে পালে আপোনালোকে জনাব আজি ভিডিওটো অলপমান শৰ্ট এণ্ড চিম্পল ভিডিও এতিয়া কিবা কিবি খাম এণ্ড দেন আকৌ আমি যাত্ৰা আৰম্ভ কৰিম তো এয়া কিবা কিবি লৈ আহিছিলোঁ ৰোল লৈ আহিছিলোঁ বাৰ্গাৰ আৰু এফালে আছে চিকেন তো এতিয়া কিবা কিবি খালোঁ আৰু এতিয়া আকৌ অলপ টাইম কিবা বোলে ফটো চটো উঠে মৰিগাঁও টাউন পামগৈ 5 মিনিট মানৰ পাছত আৰু 15-20 মিনিট মানৰ পিছত ঘৰে পামগৈ মানে আজি ভিডিওটোত তেনেকুৱা কোনো পাৰ্টিকুলাৰ প্লেস দেখুৱা নাই আজি জাস্ট এটা সিম্পল ব্লগ আৰু আশা কৰিছো আজি সিম্পল এণ্ড শৰ্ট ব্লগটো চাই আপোনালোকে অলপ হলেও ভাল পালে